সামান্য সাহায্য দিয়া হৈছে আৰু এইখন অঞ্চল দীৰ্ঘদিনৰ পৰা এটা ডাঙৰ সমস্যাত ভুগি আছে। এই সন্দৰ্ভত আপুনি কি ক'ব? সঁচা হৈছে কি মই ৰাইজৰ হৈ পেলাই DY 65ৰ যিটো ফেমিলি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকণমান হ'লেও যিখিনি আপোনাসকলৰ পৰা বানপীড়িত ৰাইজলৈ যিটো আপোনালোকে সহায়ৰ হাত মানে আগবঢ়ালে, নিশ্চয়কৈ এইটো মহৎ কাম এটা। তো মই ভাবিছোঁ যে মই শুনিবলৈ পালোঁ যে আজিৰ যোগেদি আপোনালোকে অকল এই জেগাতে নহয়, DY 65ৰ যিটো পৰিয়াল আছে বিভিন্ন অসমৰ বানপীড়িত অঞ্চলত যিমানখিনি পৰা যায় সহায়ৰ হাত মানে আগবঢ়াই আছে। গতিকে এইখিনি যিটো কাম আমাৰ কাৰণে এটা স্মৰণীয় কাম হৈ ৰ'ব। কাৰণ বান এনেকুৱা হৈ আছে অসমত, এনেকুৱা চকীকণে মানে গোটেই অসমতে ক'বলৈ গ'লে প্ৰায় 30%তকৈ অধিক বানপীড়িত অঞ্চল আছে। এই বানপীড়িত অঞ্চলত আজি তাৰিখলৈকে অসম চৰকাৰে যেনেকুৱা ধৰণৰ আমাৰ ৰাজ্যক মানে নিৰাপত্তা দিব লাগিছিলে, হয়তো অৰ্থৰ অভাৱত এইটো কৰিব পৰা নাই। তাৰ কাৰণে বিভিন্ন সময়ত আমাৰ অসমৰ বিভিন্ন দল সংগঠনসমূহে অসমৰ যিটো বান সমস্যা ৰাষ্ট্ৰীয় সমস্যাৰ কাৰণে আমি ডিমাণ্ড দি আহিছোঁ। এই চেগতে মই ক'ব বিচাৰিছোঁ, নিশ্চয়কৈ অসমৰ যিটো বানৰ সমস্যা, এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা যদি ঘোষণা কৰা হয়, অসমটো বানৰ কবলৰ পৰা নিশ্চয় আমি ইয়াৰ পৰা ৰেহাই পাম। ঠিক তেনেকুৱাকৈ আপোনালোকে যিখন অঞ্চল আজি দুৰ্গম অঞ্চল বুলি ক'ব লাগিব, অতিকে পিছপৰা অঞ্চল, এইটো অসমৰ গোসাইগাঁও 28 নম্বৰ সমষ্টিৰ অন্তৰ্গত জমদৰ অঞ্চলৰ এটা মানে সৰু এটা এলেকা, যিখন এলেকাত আজি তাৰিখলৈকে উন্নতি মানে ইয়াত হ'ব পৰা নাই। আৰু যোৱা 22 তাৰিখত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, ইয়াত ডাঙৰ এটা বানপানী হৈছিলে শংকোজ নদীৰ। এই বানপানীৰ যোগেদি ইয়াত চিমলাবাৰী, সুৰেন্দ্ৰপুৰ আদি কৰি বিভিন্ন গাঁৱত মানে প্লাৱিত হৈছে। মই এইটো আগতে কৈ আছোঁ যে এই বানপানীত আমাৰ সুৰেন্দ্ৰপুৰৰ এজন ল'ৰা 13 বছৰৰ তাতে মানে মৃত্যুমুখত পৰি গ'ল। তেনেকুৱাকৈ মানে সময়ে সময়ে শকাপৰ দুৰ্ঘটনা আমি বানত দেখিবলৈ পাইছোঁ। গতিকে এই অঞ্চলত যদি পাৰ্মানেণ্টলি এটা বান দিব পৰা যায়, নিশ্চয় তেনেকুৱাকৈ দুৰ্ঘটনা ইয়াত নহ'ব, শকাপৰ ঘটনা ইয়াত নহ'ব। গতিকে মই অসম চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ যে অসম চৰকাৰে আমাৰ অসমৰ ভিতৰত যিমানবোৰ ডাঙৰ ডাঙৰ নদী আছে, এই নদীবোৰত যেতিয়াকৈ পাৰ্মানেণ্ট এটা কামৰ কাৰণে সিহঁতে হাতত ল'ব, নিশ্চয় শংকোজ নদীটো যাতে পাহৰি নাযায়। কাৰণ এই শংকোজ নদীৰ যিটো বানপানীৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, এইটো হৈছে মানে 50 বছৰৰ অধিক পুৰণি এটা সমস্যা, যি সমস্যাটো আজি ক'বতে ইয়াত সমাধান হ'ব পৰা নাই। এইবিলাক অঞ্চলত আজি তাৰিখত বানপানী দি প্লাৱিত হৈ পেলাই আৰু গৰাখহনীয়াৰ ফলত আধাতকৈ বেছি মানুহকে শংকোজ নদীৰ এইফালেদি যাব লগা হ'ল। কাৰণ মাটি নাই, ইয়াত ভেটি নাই, খেতি কৰিব একো অৱস্থা নাই। গতিকে মই ভাবোঁ আৰু মই অনুৰোধ কৰিব বিচাৰিছোঁ, অহা বছৰত নহ'লেও মানে তাৰ পৰৱৰ্তী সময়ত যাতে ইয়াত এটা পাৰ্মানেণ্ট চলিউশ্যনৰ কাৰণে যি কি চৰকাৰ নাহক কিয় এইটো যাতে কৰি দিয়ে, মই ৰাইজৰ হৈ পেলাই এইটো কৈছোঁ, আহ্বান জনাইছোঁ। আৰু আপোনালোকৰ DY 65ৰ লগতে অসমৰ বিভিন্ন প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়াসকলে যাতে যেতিয়া বানপানীৰ সমস্যাত আপোনালোকে বাতৰি পৰিৱেশন কৰে, এইখন আমাৰ শংকোজ নদীত লাগি থকা বিভিন্ন গাঁওসমূহৰ যিটো আমি ইয়াত জৰুৰীভাৱে ইয়াত আছোঁ, এই গোটেই বস্তুটো যাতে আপোনালোকে প্ৰেছ মিডিয়াত এড কৰি দিয়ে, যাতে আমাৰ গোটেই অসম তথা ভাৰতবৰ্ষতে এই নিউজটো তাত গৈ পায়। গতিকে ধন্যবাদ জনাইছোঁ আজি আপোনালোকৰ পৰিয়ালে ইয়াত আহি পেলাই এই যে আমাক ৰাইজক বানপীড়িতসকলক অলপখিনি হ'লেও যিখিনি আমাক ৰিলিফৰ কাৰণে সাহায্য বিতৰণ কৰিলে, আগবঢ়ালে, তাৰ কাৰণে আকৌ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।